একদম এটা কুইক লাইভ আহিছোঁ ফেচবুক পেজত মই এতিয়া আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিবলৈ 1 মিলিয়ন অৰ্থাৎ 10 লাখ ফলোৱাৰ্ছ হ'ল মোৰ ফেচবুক পেজত মাই গড ইটছ হিউজ ধন্যবাদ বাকী কেৱল যে 1 মিলিয়ন ফলোৱাৰ্ছ হ'ল অকল সেইকাৰণে মই লাইভ অহা নাই দুগৰাকী অসমৰ কন্যা সন্তান যিয়ে অসমক এই মুহূৰ্তত খুব গৌৰৱান্বিত কৰি তুলিছে দুগৰাকী হৈছে এগৰাকী লাভলীনা বৰগোহাঁই আৰু এগৰাকী সুৰভি দাস অভিনেত্ৰী দুয়োগৰাকীলৈ মই আজি ছ'চিয়েল মিডিয়াৰ জৰিয়তে যিহেতু আজিকালি সকলো ছ'চিয়েল মিডিয়াত এক্টিভ মই দুয়োগৰাকীকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমক এই সুন্দৰ মুহূৰ্তখিনি দিয়াৰ বাবে গৌৰৱান্বিত কৰি তোলাৰ বাবে দুয়োগৰাকী আগবাঢ়ি যোৱা আৰু বহুত সুনাম আৰ্জি আনা আমাৰ সকলোৰে বাবে আৰু লগতে অসমবাসীক এটাই ক'ব বিচাৰিম যে আপোনালোকৰো ছোৱালী সন্তানক সপোন দেখিবলৈ দিব সপোনৰ দুপাখি কাটি নেপেলাব ছোৱালী বুলি ভাবি কাৰণ আজিকালি সকলো সম্ভৱ এভৰিথিং ইজ পচিবল এগৰাকী কন্যা সন্তানৰ বাবে সকলো ভালে থাকক মই দীঘলীয়া নকৰোঁ আমাৰ স্বাভিমানৰ শেষ দৃশ্যৰ শ্বুটিং চলি আছে টেলিকাষ্ট চলি থাকিব এমাহ ডেৰ মাহ আৰু কিন্তু আমাৰ শ্বুটিং সমাপ্ত হ'ব গতিকে আপোনালোকৰ মৰম আশীৰ্বাদৰ বাবে মই চিৰকৃতজ্ঞ হৈ ৰ'ম আজি প্ৰায় 25 বছৰতকৈ অধিকেই হ'ল মোৰ এই লাইনত মই স্কুলৰ পৰাই আৰম্ভ কৰিছিলোঁ অভিনয় মোৰ দেউতাৰ প্ৰযোজনাত তেতিয়াৰ পৰা এতিয়ালৈকে একদম চিৰিয়েলৰ পিছত যৌৱনামনি কৰে প্ৰথম ছবি মোৰ তেতিয়াৰ পৰা এতিয়ালৈকে যিখিনি মৰম আৰু সঁহাৰি দৰ্শকৰ পৰা পাইছোঁ তাৰ বাবেই হয়তো আজিও মই অভিনয় কৰি আছোঁ আশীৰ্বাদ কৰিব মৰম কৰিব এনেকৈ মোৰ লগত সদায় থাকিব মই চেষ্টা কৰিম সদায় ভাল কাম আপোনালোকক দি যাবলৈ ভালে থাকক ধন্যবাদ